আমাৰতো ফাইনাল হ'ব 19 তাৰিখত ইভিনিঙত ডিক্লেয়াৰ দিব ফাইনাল কেণ্ডিডেট ডিক্লেয়াৰ দিব 19 তাৰিখত বাই চান্স যদি নোৱাৰে 20 তাৰিখ কিন্তু ৰাতিপুৱা হ'ব পাৰে আমাৰ এই অতি সোনকালে যেহেতু 20 তাৰিখৰ ভিতৰত ফাইনাল যিটো কেণ্ডিডেট আৰু চিট সেইটো ফাইনাল হৈ যাব এই কথাবিলাক আমি জনাইছোঁ তথাপিও যেহেতু ইলেকশ্যন খেলিব NDA হিচাপে মুছলপুৰত আমাৰ NDA কেণ্ডিডেট থাকিব যেহেতু এই হিচাপত মই আগতীয়াকৈ আপোনালোকে সমষ্টি ৱাইজত ইলেকশ্যন ষ্টেণ্ডিং কমিটিটো বনাই ল'ব পাৰিব বনাই লওঁ যেহেতু আমাৰ PMB মিটিংটো 19 তাৰিখ ইভিনিং নহ'লে 20 তাৰিখ ৰাতিপুৱা হ'ব সময় নাই 23 তাৰিখে সব প্ৰস্তুত আমাৰতো ফাইনাল হ'ব 19 তাৰিখত ইভিনিঙত ডিক্লেয়াৰ দিব ফাইনাল কেণ্ডিডেট ডিক্লেয়াৰ দিব 19 তাৰিখত বাই চান্স যদি নোৱাৰে 20 তাৰিখ কিন্তু ৰাতিপুৱা হ'ব পাৰে